অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি জয় আই অসম নমস্কাৰ বিউটি সিক্ৰেট উইথ সন্ধ্যাৰাগিনী চেনেলটোলৈ মই সন্ধ্যাৰাগিনী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা আকৌ নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টোত মই কেইটামান মোৰ নিজৰ মনৰ অনুভৱৰ কথা ক'বলৈ ওলাইছোঁ। আচলতে নৱপ্ৰজন্মসকলৰ ওপৰত আৰু লগতে এগৰাকী মাতৃৰ শিশুটিক গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত কেনেধৰণৰ আচলতে আপোনালোকে গুৰুত্ব ল'ব লাগে সেই কথা সকলোৱে হয়তো জানে, তথাপিও মই মোৰ নিজৰ মনৰ অনুভৱ কেইটামানহে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। তাত যদি মোৰ ক'ৰবাত ভুল হৈ যায় আপোনালোকক মই আগতীয়াকৈ মই ক্ষমা বিচাৰিছোঁ। আজিকালি আচলতে যিটো যুগ আহি পৰিছে, আমি যিখিনি সময়ত আছোঁ সঁচাকৈ ভাবিলে কেতিয়াবা দুখ লাগে। আমাৰ জাতি আমাৰ সংস্কৃতিৰ সঁচাকৈ মান হেৰাই যাব ধৰিছে, আমাৰ গুৰুজনাৰ আদৰ্শবিলাক হেৰাই যাব ধৰিছে। কেতিয়াবা আচলতে সঁচাকৈ বহুত ভাবিলে মনটোত বেয়া লাগে যে আমাৰ আপোনালোকেও মোক ক'বচোন আমাৰ গুৰুজনাৰ আদৰ্শ এতিয়াও বাৰু আগৰ দৰে জীয়াই আছেনে, আমি জীয়াই ৰাখিব পাৰিছোঁনে? এই ক্ষেত্ৰত আমি সঁচাকৈ আজি বিফল হৈছোঁ। গতিকে আমাৰ উঠি অহা নৱপ্ৰজন্মসকলৰ বহুত কৰিবলগীয়া আছে আমাৰ জাতিটোক বচাই ৰাখিবলৈ। আমাৰ গুৰুজনাৰ জাতি সংস্কৃতি যি আদৰ্শ দেখুৱাই থৈ গৈছে গুৰুজনাই, সেইখিনি জীয়াই ৰাখিবলৈ হ'লে আমি উঠি অহা নৱপ্ৰজন্মসকলেই আচলতে আমি চেষ্টা কৰিব লাগিব। কিয়নো আমি উঠি অহা নৱপ্ৰজন্মসকলেই আমাৰ জাতিটোৰ মাইলৰ ক্ষতিস্বৰূপ। আমি যদি এইখিনি সময়তে আমাৰ নিজৰ জাতিটোৰ মান জাতিটোক ভালদৰে জীয়াই নাৰাখোঁ, সঁচাকৈয়ে আৰু বেছি দিন নালাগিব আমাৰ জাতিটো একেবাৰে নিশেষ হৈ যাবলৈ, গুৰুজনাৰ আদৰ্শবোৰ নিশেষ হৈ যাবলৈ, যিটো সঁচাকৈয়ে প্ৰতিজন অসমীয়াই হয়তো কেতিয়াও নিবিচাৰে এনেকুৱা হোৱাটো। কিন্তু এই ক্ষেত্ৰত মই সেইবাবে আপোনালোকক ক'বলৈ আহিলোঁ, মাতৃ এগৰাকীৰ প্ৰধান ভূমিকা আছে এই ক্ষেত্ৰত। শিশুটিক সৰুৰ পৰা ঈশ্বৰ প্ৰয়ণ কৰি তোলাত, যিহেতু এটি শিশুৰ প্ৰথম ঘৰুৱা পৰিৱেশতহে ডাঙৰ দীঘল হয়, তাৰ পিছতহে আনুষ্ঠানিকভাৱে শিশুটিয়ে শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰে। তাৰ আগতেই 2 বছৰ বা 3 বছৰলৈকে যিহেতু শিশুটি ঘৰত পৰিৱেশত ডাঙৰ হয়, গতিকে ঘৰৰ যি পৰিৱেশ, ঘৰৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ ব্যক্তিসকলৰ বিশেষকৈ ঘৰখনৰ লগত শিশুটো সেইটো সময়ত বেছি আচলতে কানেক্ট হৈ থাকে 2-3 বছৰ বয়সলৈকে, বিশেষকৈ নিজৰ মাতৃগৰাকীৰ লগত। সেইবাবে মাতৃগৰাকী বহুত কৰিবলগীয়া থাকে, কিয়নো শিশুটিয়ে সেই সময়ছোৱাত নিজৰ মাতৃগৰাকীৰ লগতে বেছিভাগ সময় থাকে। গতিকে মাতৃগৰাকীয়ে কেনেকুৱা আচৰণ কৰিছে, মাতৃগৰাকীয়ে যি দেখায় শিশুটোৱে সেইখিনিকেই অনুকৰণ কৰিবলৈ লয়। কিয়নো শিশুসকল যিহেতু অনুকৰণ প্ৰিয়, তেওঁলোকে যি দেখে সেয়াকে অনুকৰণ কৰি লয়। গতিকে মাতৃসকলে এটা অনুৰোধ, আপোনালোকে শিশুটিক নিশ্চয় সকলো মাতৃয়ে শিশুটিৰ কোনো বেয়া হোৱাটো নিবিচাৰে বা শিশুটিক সৰুৰ পৰাই ভাল শিক্ষাকে প্ৰদান কৰিব। কিন্তু এটা আপোনালোকক মই অনুৰোধ কৰিছোঁ, আজিৰে পৰা আপোনালোকে এটা কাম কৰিবচোন, আপোনালোকৰ শিশুটিক ঈশ্বৰৰ ওচৰত বা নামঘৰলৈ পঠাব, প্ৰাৰ্থনা কৰিবলৈ শিকাব। আপুনি প্ৰাৰ্থনা কৰিবলৈ বহিলে শিশুটিকো আপুনি লগতে লৈ ল'বচোন। শিশুটিয়ে সঁচাকৈ যদি সৰুৰ পৰা সেনেকৈ শিক্ষা আচলতে দিয়া যায়, মই ভাবোঁ শিশুটি কেতিয়াও বিপথে পৰিচালিত নহয়। আৰু আজিৰ শিশু কাইলৈ ভৱিষ্যত, যিহেতু তেওঁলোকে আমাৰ জাতিটোৰ আমাৰ সংস্কৃতিৰ মান ধৰি ৰাখিব লাগিব। গতিকে মাতৃসকলে শিশুসকলক লৈ এই ক্ষেত্ৰত অকণমান আপোনালোকে চেষ্টা কৰিবচোন যে শিশুটিক সৰুৰ পৰা ঈশ্বৰ প্ৰয়ণ কৰি তোলক। আচলতে এইটো কথা আপোনালোকে নিজেও হয়তো অনুভৱ কৰিছে, নামঘৰত সোমোৱাৰ লগে লগে বা ভগৱানৰ নাম লোৱাৰ লগে লগে আমাৰ অনুভৱটো বহুত বেলেগ হয়, নহয় জানো? সকলোৱে হয়তো এইটো অনুভৱ কৰে। গতিকে শিশুটিক আপোনালোকে ঈশ্বৰ প্ৰয়ণ কৰি তোলক, গুৰুজনাৰ বিষয়ে গুৰুজনাৰ আদৰ্শৰাজি আপোনালোকে দেখাওক, যাতে শিশুটিয়ে বুজি পায়। কিয়নো আজি যিটো সময় আহিছে, যদি এনেকৈয়ে থাকিবলৈ হয়, এইটো নিশ্চিত যে আৰু অলপ দিনৰ পিছত বা আৰু কেইবছৰমানৰ পিছত আমি আচলতে আমাৰ ভৱিষ্যত প্ৰজন্মই এইটো কথা নাজানিব যে শংকৰদেৱনো কোন আছিল, মাধৱদেৱনো কোন আছিল, বা এই সকলোবিলাক মানে সকলো হেৰাই যাব ধৰিছে। আজি শিশু এটাই
ভালদৰে এটা প্ৰাৰ্থনা গাব নাজানে মই দেখিছোঁ কিছুমান সেইকাৰণে মই আপোনালোকৰ আগত কৈছোঁ দেই মই দেখিছোঁ ওচৰৰে হওক বা মই এনেকুৱা আত্মীয়ৰ ঘৰতে গৈছোঁ বা দেখিছোঁ আজিৰ শিশুৱে এটা প্ৰাৰ্থনা ভালদৰে গাব নাজানে সেইটো সঁচাকৈয়ে সেইটো সময়ত বহুত দুখ লাগে যেতিয়া শিশু বুলি নকওঁ কিছুমান অকণমান ডাঙৰ হোৱালৈকে দেই কিছুমানে প্ৰাৰ্থনা এটা ভালদৰে মনত নৰয় বা প্ৰাৰ্থনা গাব নাজানে এনেকুৱাত ভাবকচোন আমাৰ গুৰুজনাৰ বাৰু আদৰ্শৰাজি কেনেদৰে জীয়াই থাকিব এইবিলাক বাৰু শেষ হৈ যোৱা নাইনে গতিকে মাতৃসকলক মই পুনৰবাৰ অনুৰোধ কৰিছোঁ আপোনালোকে নিজেও গুৰুজনাৰ চৰণত প্ৰাৰ্থনা জনাওক লগতে সেই সময়ছোৱাত আপোনালোকে নিজৰ শিশুটিকো আপোনাৰ ওচৰত লৈ ল'ব যাতে শিশুটিয়ে আমাৰ গুৰুজনাৰ আদৰ্শখিনি বুজি পাব পাৰে আৰু শিশুটি বিপথে পৰিচালিত হোৱাৰ পৰা বাচি থাকিব পাৰে সেই ক্ষেত্ৰত আপোনালোকে এই কামটো কৰিবচোন লগতে মই উঠি অহা নৱপ্ৰজন্মসকলক কৈছোঁ উঠি অহা আমি নৱপ্ৰজন্মসকলে ময়ো উঠি আহিছোঁ মই যিখিনি কৰিব লাগে সেইখিনি কিমানখিনি কৰিব পাৰিছোঁ মই সেইটো মই নকওঁ কেতিয়াও কিয়নো সেইটো বেলেগে দেখিব বা বেলেগে জানিব মই নিজৰ কথাক লৈ ক'বলৈ নাযাওঁ কিন্তু মই এইখিনি এইটো কাৰণে কৈছোঁ যাতে উঠি অহা নৱপ্ৰজন্মসকল যিহেতু আমাৰ অসমীয়া জাতিৰ আমাৰ মাইলৰ খুঁটিস্বৰূপ গতিকে নৱপ্ৰজন্মসকলে আমাৰ জাতিটোৰ মান জীয়াই ৰাখিব লাগিব গতিকে তেওঁলোকে কৰিব লগা বহুত কাম আছে আজিৰ সময়ছোৱাত আচলতে প্ৰায়বিলাকে নিজৰ কামত ব্যস্ত হৈ থাকে আচলতে ব্যস্ত নহ'লেও নহয় কিয়নো আজিকালি এনেকুৱা যুগ আহি আছে নিজে যদি কিবা এটা ব্যস্ত থকা নাযায় বা নিজে যদি কিবা এটা কৰা নাযায় তেতিয়াহ'লে ভৱিষ্যতক লৈ আচলতে বহুত চিন্তা বিষয় হৈ পৰিছে তাৰ মাজতো কিন্তু আমাৰ নৱপ্ৰজন্মসকলে এইটোও চেষ্টা কৰিব যাতে আপোনালোকে নিজৰ কামখিনিও কৰি যাব লগতে আমাৰ যি কৰিবলগীয়া আমাৰ জাতিটোৰ বাবে যি কৰিবলগীয়া আমাৰ গুৰুজনাৰ আদৰ্শৰাজি জীয়াই থাকিবলৈ যি কৰিবলগীয়া কাম সেইখিনিও আপোনালোকে কৰি যাব নহ'লে সঁচাকৈয়ে মই কোৱাৰ দৰে বা বেলেগেও হয়তো আপোনালোকেও হয়তো অনুভৱ কৰে সঁচাকৈ আমাৰ অসমীয়া জাতিটো এদিন হেৰাই যাব যিটো বহুত দুখৰ আচলতে বিষয় সেয়ে আপোনালোকৰ মই এইকেইটা কথা ক'লোঁ আৰু আচলতে বহুত কথাই ক'বলৈ থাকে এনেকুৱা বিষয়ৰ ওপৰত ঢেৰ কথা মনত ওলায় কিন্তু সকলোৰে এইখিনি সময়ছোৱালৈকে হয়তো কিছুমানৰ শুনিবলৈ সময় নাথাকিব তথাপিও মই মোৰ অনুভৱেৰে মই এই কথাকেইটা ক'লোঁ আপোনালোকে নিজেও এবাৰ বিশেষকৈ মই মাতৃসকলক কৈছোঁ সঁচাকৈ শিশুটিক আপোনালোকে এই অভ্যাসটো কৰাওকচোন প্ৰাৰ্থনা কৰাৰ আপোনালোকে নিজেও ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰক আৰু লগতে শিশুটিকো লৈ আপোনালোকে এই অভ্যাস কৰক এইকেইটা সাধাৰণ কথাকেই আপোনালোকৰ আগত আজি ক'লোঁ এই কথাখিনিত মই পুনৰবাৰ কৈছোঁ ক'ৰবাত যদি মোৰ ভুল হৈ গৈছে আপোনালোকে মোক শুধৰাই দিব মই নিশ্চয় শুদ্ধ কৰিবলৈ চেষ্টা কৰিম লগতে মোৰ মনটো এতিয়া আচলতে এনেকুৱা লাগি আছে যে মই আৰু কম আপোনালোকৰ আগত এইটো বিষয়ৰ ওপৰত লগত মানে এনেকুৱা ধৰণৰ বিষয়বিলাক ওলালে আচলতে বহুত কথা ওলাই যায় এটাৰ পিছত এটা ইটোৰ পিছত ইটো মোৰ মনটো এতিয়া এনেকুৱা লাগি আছে খুদুৱাই আছে যে মই আপোনালোকৰ আগত আৰু কেইটামান কথা ক'ম কিন্তু ভিডিঅ'টো বেছিকৈ দীঘল হৈ যাব সেইবাবে মই আপোনালোকৰ আগত এইকেইটাকেই চমুকৈ কেইটামান কথা ক'লোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কমেণ্ট বক্সত জনাব আৰু ক'ৰবাত ভুল দেখিলে মোক আপোনালোকে আমুলিয়াই দিব যিহেতু মোৰ ইয়াত মোতকৈ জ্যেষ্ঠসকল আছে মোৰ ভাইটি ভণ্টিসকলো আছে কিবা যদি মোৰ ইয়াত ভুল দেখিছে ভিডিঅ'টোত মই ভুলকৈ ক'লোঁ আপোনালোকে শুধৰাই দিব লগতে মোৰ চেনেলটো মৰম সঁহাৰি এনেদৰে দি যাব পুনৰ মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিম আজিৰ বাবে ইমানতে ধন্যবাদ